স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি মই দেখুৱাম আপোনালোকক আমাৰ গণেশ মন্দিৰ চাৰিআলিত গেট দুখনৰ মূৰ্তিবিলাক আহি পালে। ইতিমধ্যে আপোনালোকক সেই মূৰ্তিবোৰ দেখুৱাবলৈ যাই আছোঁ গাইজ। আৰু আপোনালোকলৈ ৰাসৰ শুভেচ্ছা থাকিল। 7 নৱেম্বৰৰ পৰাই আমাৰ ৰাস আৰম্ভ হ'ব। 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচী। আপোনালোকে নলবাৰী গণেশ মন্দিৰ চাৰিআলিৰ পৰা এবাৰ ৰাস উৎপাদন হ'ব। আপোনালোকে চাব আহিব বুলি মই আশা কৰোঁ। ধন্যবাদ। ৰাসৰ মূৰ্তি নহয় ৰে, মূৰ্তি এইগিলা চব লগাব। কেতিয়া লগাব? ৰাসৰ আগে হ'ব। আমাৰ গেটৰ মূৰ্তি আহি গ'ল আজি। গণেশ মন্দিৰৰ গেটৰ মূৰ্তি এইবিলাক গেটৰ মূৰ্তি আহি গ'ল। মুখখন দেখুওৱা নাই, মুখখন দেখুৱাই দিম যেতিয়া সম্পূৰ্ণ হৈ যাব। গোটেইখিনি কাম গোটেইখিনি দেখুৱাই দিম। চাই থাকিব, গোটেইখিনি মূৰ্তি চাই লওক। ইয়াতে বহিব, ইয়াতে বহিব, ইয়াতে বহিব, ইয়াতে মূৰ্তিবিলাক বহিব। গোটেইখিনি আপোনালোকক দেখুৱাই যাই থাকিম গাইজ। আৰু এতিয়া বৰ্তমান আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। গোটেইখিনি তাৰপিছত যেতিয়া সম্পূৰ্ণ হ'ব আৰু এটা মই ভালদৰে ব্লগ বনাই দিম আৰু আপোনালোকক দেখুৱাই দিম। মূৰ্তিবিলাক কোন জেগাৰ পৰা আহিছে? কোন জেগাৰ পৰা আহিছে? তাতে বনাই নেকি? তাতে বনোৱা হৈছে। এইবিলাক বস্তু আহি পালে আমাৰ গণেশ মন্দিৰৰ চাৰিআলিৰ গেটখনৰ এই গেটখনত এইবোৰ বস্তু মূৰ্তিৰে সজোৱা হ'ব। এই মূৰ্তিবিলাক চাই লওক গাইজ আপোনালোকে। এইটো মূৰ্তিবোৰ কিহৰে বনোৱা হৈছে তাকো চাই লওক। ভিতৰটো চাই লওক, মূৰ্তিটোৰ গোটেইখিনি চাই লওক। মূৰ্তিবোৰ চাই লওক। এতিয়া নামাই আছে মূৰ্তিবোৰ। অলপ 2 দিনমান দেৰিকৈ আৰু গোটেইখিনি কাম সম্পূৰ্ণ হ'বই। আপোনালোকক গোটেইখিনি দেখুৱাই যাই থাকিম গাইজ। আপোনালোকে চাই থাকিব, লগতে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ কৰি দিব। জাষ্ট আমাৰ গণেশ মন্দিৰত গেটৰ মূৰ্তিবিলাক আহিছে। সম্পূৰ্ণ হ'ব অলপ দেৰিকৈ। হ'লে আমি দেখুৱাই দিম পিছত। এতিয়া অলপ দেৰিকৈ আমি দেখুৱাই দিম।